নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। ৩৮ লাখ দুখীয়াৰ একাউণ্টত চৰকাৰে অৰুণোদয় 2.0 অৰুণোদয় 3.0 লগতে কেইবাটাও আঁচনিৰ টকা প্ৰদান কৰা হয়। কিন্তু আজি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাবনে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন তাৰিখ উল্লেখ কৰিছে। 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে চৰকাৰে 25 ছেপ্টেম্বৰ তাৰিখ উল্লেখ কৰিছিল। আজি হৈছে 25 ছেপ্টেম্বৰ। আজি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাবনে? নিশ্চয় আপোনালোকক সম্পূৰ্ণ জনাই দিম। অৰুণোদয় 3.0 অৰুণোদয় 2.0 এতিয়াই কিন্তু সকলোকেইটা আঁচনি চৰকাৰৰ ফালৰ পৰা একলগ কৰা হৈছে আৰু এইকেইটা আঁচনিৰ টকা পোৱা 10:30 বজাৰ লগে চৰকাৰে উল্লেখ কৰিছিল আপোনাৰ বেংক একাউণ্টত প্ৰদান কৰিব। কিন্তু আজি হৈছে 25 ছেপ্টেম্বৰ। আজি আপোনাৰ একাউণ্টত আপুনি টকাটো পাবনে? ৩৮ লাখ হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যাৰ জৰিয়তে আপোনাৰ একাউণ্টত আজি অৰুণোদয় আঁচনিৰ টকা প্ৰদান নকৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু আজি চৰকাৰে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত 1250 টকা প্ৰদানৰ কথা উল্লেখ কৰিছিল। কিন্তু আজি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা প্ৰদান নকৰে। যদি আপুনি অৰুণোদয় 2.0 বা অৰুণোদয় 3.0 শহীদ কুশল কবলৰ বৃদ্ধা পেঞ্চন, দীনদয়াল দিব্যাংগজনৰ সাহায্য আঁচনি, বিধৱা পেঞ্চন পেঞ্চনৰ লগতে এইকেইটা আঁচনিৰ যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। আজিৰ ভিডিঅ'টো এতিয়া সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো আজি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা প্ৰদান নকৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বাবে চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বা ৰিচিডিউল কৰা হৈছে। চৰকাৰে আকৌ আন এটা তাৰিখ ঘোষণা কৰিব আৰু তাৰিখটো ঘোষণা কৰাৰ পিছতে আপোনাৰ একাউণ্টত চৰকাৰৰ টকাটো প্ৰদান কৰিব। কিন্তু কিমান তাৰিখত চৰকাৰে অৰুণোদয় আঁচনিৰ টকা আকৌ প্ৰদান কৰিব এতিয়ালৈকে ডেটটো ফাইনেল হোৱা নাই। যেতিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা তাৰিখ ঘোষণা কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপুনি ফেচবুক পেজৰ পৰা চাই আছে ফেচবুক পেজটো ফলো কৰি দিব। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে আজি অৰুণোদয় আঁচনিৰ টকা প্ৰদান নকৰে হিতাধিকাৰীসকলৰ একাউণ্টত। So thank you for watching full video.